ঐ চাইকেলটো আমার এইটো টংলা যেহেতু উত্তর পূর্বাঞ্চল একমাত্র টংলা মহাবিদ্যালয় কলেজ। এই কলেজখনত বিভিন্ন জাতি জনগোষ্ঠীর লোক বা বিভিন্ন ভাষা ভাষীর লোক এইখন মহাবিদ্যালয়ত অংশগ্রহণ মানে পার্টিসিপেট করে বা মানে পাঠদান কৰিবলৈ আহে বিভিন্ন অঞ্চলৰ পৰা। তাৰে আমাৰ যিটো সাপ্তাহিক এটা কলেজ সাপ্তাহিক আমাৰ পতা হয় এনুৱেল কলেজিক, এই কলেজটোত আমাৰ যি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী একলগ হৈ আমি এটা এনেকুৱা শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা আমি তাৰে এটা ৰেলী ওলোৱাও। এই ঠিক এই ৰেলীৰ আমাৰ ঠিক এনেকুৱা পাৰ্টিচিপেট থাকে যি যি জনগোষ্ঠীৰ এটা এটাকৈ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এটা এটাকৈ পাৰ্টিচিপেট থাকে মানে প্রাইজ থাকে আৰু ঠিক তেনেকৈ আমাৰ ইয়াতে ওলোৱা হয়। ঠিক তেনেদৰে উত্তৰ পূৰ্বাঞ্চল একমাত্ৰ অঞ্চল যিহেতু বহুত ডাঙৰ কলেজ হয় আমাৰ এই কলেজখনত বহুতো নানা ধৰণৰ যিহেতু টেলেণ্ট আমি এটা এটাকৈ টেলেণ্ট হয়। আমি কালচাৰেল ৰেলীৰ ধুনীয়াকৈ ওলাইছো, আমি ধুনীয়াকৈ টাউন ঘূৰিছো, কিবা ঘূৰিছো, ঘূৰি আমি এটা সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰো আৰু ধন্যবাদ। নমস্কাৰ, মোৰ নাম মুকুল বৰা। আজি যি আমাৰ টংলা মহাবিদ্যালয়ৰ যি এনুৱেল কলেজ উইক হৈ আছে, এই কলেজ উইকত আজি 29 তাৰিখত আজি আমাৰ কালচাৰেল প্ৰচেছন আছে। এই কালচাৰেল প্ৰচেছনত আমাৰ বিভিন্ন জনজাতি কালচাৰেল আৰু আমাৰ কালচাৰ আছে আমি ইয়াতে আমি ইউনাইট হৈ মানে এছামিজ, ৰাভা, নেপালী, আদিবাসী সবেই জনজাতি ইউনাইট হৈ মানে আমাৰ যি কালচাৰ আছে, কালচাৰত আমাৰ যি গৌৰৱ শ্ৰেণী আছে, আমি দেখুৱাইছোঁ। তাৰ কাৰণে আমি কালচাৰেল প্ৰচেছনটো কৰি পেলাই আমি ভাল লাগিছোঁ আৰু এটা কথাটো আমি চবেই আমি ভাল কৰিছোঁ যেনেকৈ আমাৰ কালচাৰ আমাৰ মৰম আমার যে জাতি আছে এই জাতিটো আমি কালচাৰটো লগতে আমি মৰম শ্ৰেণী কৰি আমাৰ কালচাৰ আমি চেষ্টা কৰিব লাগে। ইয়াৰ বাবে আমি কালচাৰ প্ৰচেছন কৰিছোঁ আৰু ইউনাইট হৈ মানে কালচাৰ প্ৰচেছন আমি কৰি পেলাই ভাল লাগিছে। আৰু আমাৰ যি আহিব দিনত আমাৰ এই টংলা মহাবিদ্যালয় এনেকুৱাই আমাৰ কলেজ আৰু এই কালচাৰ প্ৰচেছনটো চলি থাকিব। প্ৰথমে নমস্কাৰ জোহাৰ। আজি আমি সমাজ ছাত্র সন্থা টংলা মহাবিদ্যালয় ইউনিট হৈ আজি আমি কালচাৰ প্ৰদৰ্শন কৰিছোঁ। যিহেতু আমাৰ আদিবাসী জনগোষ্ঠীত বিভিন্ন জনগোষ্ঠী আছে, যেহেতু আমি দেখা পাইছিলোঁ আগতে আমাৰ যিখিনি জনগোষ্ঠী আছে আমাৰ দুটা বা এটা আমাৰ ইয়াত প্ৰদৰ্শন কৰিছিলোঁ, কিন্তু এবাৰ চেষ্টা কৰিছোঁ দুটাতকৈ এবাৰ আমি আৰু বঢ়াই দিছোঁ। কাৰণ আমাৰ এইবাৰ ফাৰ্ষ্ট টাইম আমাৰ উড়িয়া জনগোষ্ঠী আমি ইয়াতে ইনক্লুড কৰিছোঁ, লগতে আমাৰ চাওৰা যিটো আমাৰ গ্ৰুপ ডান্স আছে এইটো আমি ইনক্লুড কৰিছোঁ। আমি আশা কৰিম যিহেতু আমাৰ আদিবাসী জনগোষ্ঠীত বিভিন্ন আৰু জনগোষ্ঠী আছে, জনগোষ্ঠী বুলি ক'লে ইয়াতে কমন হ'ল মানে 20টা মান আছে। আমি চেষ্টা কৰিম যাতে আগন্তুক দিনত আমি ইয়াতকৈও আমাৰ যিমান জনগোষ্ঠী আছে চবতকৈ আমি যাতে আনি একটাই মঞ্চত আমি যাতে আনি ৰাইজক যাতে আমি এটা ভাল এটা প্ৰদৰ্শন বা ভাল এটা ষ্টেজ দিব পাৰোঁ। আমাৰ এটা উদ্দেশ্য আমাৰ জাতিক লৈ, যিহেতু আমাৰ জাতি বুলি ক'লে আমাৰ আদিবাসী জনগোষ্ঠীত আমাৰ বিভিন্ন জাতি আছে, সেইধৰণে আমাৰ চবতকৈ আমাৰ নিজৰ সুকীয়া থকা নিজৰ ভাল পৰ্যায় থকা আমাৰ মেইন জনগোষ্ঠী হৈছে আমাৰ উড়িয়া জনগোষ্ঠী আৰু আমাৰ সাঁওতাল জনগোষ্ঠী। যেহেতু সিহঁতৰ নিজৰ ভাষা এটা আছে, নিজৰ লিপি এটা আছে, কিন্তু আজি আমি যিটো আমি প্ৰদৰ্শন কৰিছোঁ এই প্ৰদৰ্শনৰ দ্বাৰা আমি চৰকাৰক এটা মেছেজ দিব খুজিছোঁ বা আপিল কৰিব খুজিছোঁ। আজি আমি এই ৰেলীৰ দ্বাৰা আমি চৰকাৰক এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ যিটো আমাৰ উড়িয়া জনগোষ্ঠী আছে, লগতে আমাৰ যিটো আমাৰ সাঁওতাল জনগোষ্ঠী আছে, সিহঁতক অতি শীঘ্ৰে আমাৰ যিবিলাক আমাৰ LP স্কুল হওক, হাই স্কুল হওক, মানে এইবোৰক আমাৰ যিবোৰ আমাৰ স্কুল আছে এইবোৰত আমাৰ এটা ভাষা দিব লাগে, যাতে ইলেক্ট্ৰিক ছাবজেক্ট হিচাপত আমাৰ ভাষা দিব লাগে। যেহেতু আমাৰ এই দুটা জনগোষ্ঠীত এটা ভাষা আছে, এটা লিপি আছে, আমি ভাবোঁ
নিশ্চিত আগত দিনত চৰকাৰে এইটো অতি শীঘ্ৰে এইটো আমাৰ আপিলটো এইটো পূৰ্ণ কৰক আৰু আমাৰ যিখিনি আজি আমাৰ সদৌ সমাজমুখী ছাত্ৰ সন্থা হয় টংলা ইউনিট আজি আমি 2023 তাৰিখে 2023 চনৰ 29 ছেপ্টেম্বৰ